মানে নেতৃবৰ্গ মানে এইখিনি অনুৰোধ কৰিছো সাবধান নামৰ ল'ৰাটোক নেমচৰ পৰা বহিষ্কাৰ কৰিব লাগে। আগৰ যিমান নেতৃত্ব বিভাগ আছিল সজল সিঙৰ আগত এনেকুৱা কাম হোৱা নাই। সজল দা গোমাত খেলি আছে, গোমাতো উন্নত হব আৰু যদি সজল দা শ্রীরামপুরত খেলে শ্রীরামপুর আকৌ আৰু বেছিকৈ উন্নতি হব। এই সংবাদ মেলা আহ্বাৰ কাৰণে মূল কাৰণ হল আজিৰ পৰা মানে 4-5 দিন আগত এম সজল কুমাৰ বিৰুদ্ধে মানে বিটিআর নেমচু যে এটা সংগঠন আছে সেই নেমচু সংগঠনে মানে সজলদার বিরুদ্ধে মিছা এটা মানে প্রচার চলাইছে, ভুয়া এটা মানে বাতৰি ওলাইছে। মানে এম সজল কুমার সিংহ ডাঙৰীয়া আমাৰ শ্ৰীৰামপুৰ সমষ্টিত যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে বহুত কাম কৰিছে। আপোনালোকে চাওক, আমি যিখিনি ঠাইত বহি আছো এইটো নাম্বাৰ 2 নং বুৰিছাটম বুলি কয়। এই যে ব্ৰিজখন বনাইছে সজল কুমাৰ সিংহ ডাঙৰীয়াৰ নেতৃত্বত হৈছে। ইফালে যিখন যে চিচি ব্লক আছে এইটো সজল কুমাৰ সিংহৰ নেতৃত্বত হৈছে। আৰু পলাশগুৰিৰ পৰা পলাশগুৰি বায়া এই বছিৰুদ্দিন হাউস টু মানে বুৰিছাটম 1 যিখিনি মানে পকী ৰাস্তা হৈ আছে এই সজল কুমাৰ সিংহৰ নেতৃত্বত হৈ আছে। আৰু বুমৰা বিল 2ৰ পৰা আৰম্ভ কৰি বাচ্চাৰ ঘাট হৈ পেলাই যিখিনি মানে চেৰালি হাউস আছে যিখিনি পকী ৰাস্তা হৈছে সজল কুমাৰ সিংহৰ নেতৃত্বত হৈছে। আৰু আপোনাৰ ধৰক সাপকাটা 2 যিখিনি ৰাস্তা হৈ আছে চিচি ব্লক 4টা মিনি কালভাৰ্ট আছে। এইখিনি ইমান কাম হোৱা সত্ত্বেও আৰু আপোনাৰ ধৰক এই শেভৰানগুৰিতে আছে, ইমানখিনি কাম হোৱা সত্ত্বেও মানে নেমচুৰ ফালৰ পৰা মানে এনেকুৱা এটা বাতৰি ওলাইছে যে মানে সজল কুমাৰ সিংহৰ কোনো কামেই কৰা নাই। আমি আপোনালোকৰ নিউজৰ জৰিয়তে ইহঁতক আমি এইটোৱে ক'ব খুজিছো, আপোনালোকে আহি পেলাই মানে আমাৰ শ্ৰীৰামপুৰ সমষ্টিখনক চাই যাওক। আপোনালোকে নাচাই ইয়াৰ কি আছে সাদ্দাম হোসেন নামৰ এজন ল'ৰা আছে, সেই ল'ৰাৰ কথা শুনি আপোনালোকে এটা ইয়মৰ বিৰুদ্ধে এনেকুৱা মিছা অপবাদ কিয় দিয়ে? আপোনালোকে চাওক, নিজে প্ৰেক্টিকেলত আহি পেলাই চাওক সি কাম কৰিছে নে নাই। সি বহুত কাম কৰিছে। মানে আজি আমি এইখিনি মানে ক'ব খুজিছো আৰু চেনেলৰ যোগেদি মানে নেমচু মানে যিবিলাক নেতা বৰ্গই মানে যিখিনি নিউজ মানে মিছা অপবাদ দিছে সেইবিলাক আহি পেলাই মানে বস্তুখিনি চাব লাগে আৰু সঠিক যিখিনি নিউজ সেইখিনি নিউজ ক'ব লাগে। মানে সি যে কাম কৰিছে সেই কাম কৰাৰ কথাখিনি ক'ব লাগে, যিখিনি কৰা নাই সেইখিনি আমি ক'ব নকওঁ। যিখিনি কৰিছে তাৰ কাৰণে সজল কুমাৰে বহুত কৰিছে ৰাইজৰ কাৰণে, সেইটো আমি নেমচুক মানে কৈছো আপোনালোকে আহি পেলাই মানে বস্তুখিনি চাই যাওক। যিখিনি দলং লৈ মানে সিহঁতে অভিযোগ উত্থাপন কৰিছে, হাৰবোটা যিখন দলং, হাৰবোটা দলংখন আজিৰ পৰা 1 বছৰ আগতে হৈছিল, কিন্তু তাৰ মানুহে তাতে মাটি নিদিয়ে। মাটি নিদিলে কেনেকৈ কৰিব কণ্ট্ৰাক্টৰে? এইটোতো এমচেলৰ নহয়, দুখ নহয়। যদি নেমচু ইমান পাৰে সিহঁতে মাটি তাৰ পৰা ওলাই দিয়ক, ওলাই দিলে দলংখিনি হৈ যাব। আপোনালোকে চাওক, আজি স্বাধীনতাৰ পিছৰ পৰা যিখিনি আমাৰ ইয়াতে এটা ঠাই আছে এতিয়ালৈকে কাম কৰা হোৱা নাই, কিন্তু সজল কুমাৰ সিংহৰ নেতৃত্বত আজি চাওক ইয়াতে কালভাৰ্ট হৈ আছে, RCC পকী কালভাৰ্ট। এইবিলাক কাম কি সিহঁতৰ চকত নপৰে নেকি? নেমচুৰ চকত? আৰু ইয়াতে মানে ডাঙৰ ডাঙৰ মানে কথা কৈ থাকে, কিন্তু সিহঁতে মানে এইবিলাক চকত পৰা নাই। মানে নেতৃবৰ্গ মানে এইখিনি অনুৰোধ কৰিছো, সাবধান নামৰ ল'ৰাটোক নেমচৰ পৰা বহিষ্কাৰ কৰিব লাগে। আমাৰ সজল দাই গোমাত গৈছে এনেকা নহয় আমাৰ শ্ৰীৰামপুৰত নাই বুলি, আমাৰ শ্ৰীৰামপুৰতো আছে। এতিয়া পাৰ্টিয়েহে এই বস্তুটো চাব যে গোমাত খেলিব না শ্ৰীৰামপুৰত খেলিব। আমাৰ পাৰ্টিৰ এটা নিয়ম নীতি আছে, এতিয়ালৈকেতো ফাইনেল হোৱা নাই সজল দা শ্ৰীৰামপুৰত খেলিব না আপোনাৰ গোমাত খেলিব। তথাপি এটা কথা হ'ল, আমাৰ সজল দাই আমাৰ শ্ৰীৰামপুৰত যিমানখিনি কাম কৰিছে, বাৰী ঘৰ ঘৰ যিমান বস্তু দিবলৈ আছিলে সকলো বস্তু দিছে। আৰু ঘটনা হ'ল আমাৰ যিটো শ্ৰীৰামপুৰ সমষ্টিত উন্নয়ন কৰিছে কোনো মানুহে কৰা নাই। এটা MCLA হৈ কিনে কি কৰিব পাৰে? ধন্যবাদ। আৰু এটা কথা, সজল দা গোমাত খেলি আছে, গোমাতো উন্নত হব আৰু যদি সজল দা শ্ৰীৰামপুৰত খেলে শ্ৰীৰামপুৰ আকৌ আৰু বেছিকৈ উন্নতি হব। এইবিলাক কথা কোনো বেলেগ পাৰ্টি বা কোনো সংগঠনে মাথা মাৰি লাভ নাই। যাৰ যিবিলাক কাম এইবিলাক কৰি থাকিলে বেটাৰ হ'ব। হয়, আপোনালোকে চাবই পাৰে শ্ৰীৰামপুৰত ইমানখিনি উন্নয়ন কৰিছে আৰু কি কৰিব। আপোনাৰ অলৰেডি আমাৰ আগৰজনী কৈ গৈছে যে আপোনাৰ হাছৰাবাৰীৰ 1 লৈকে মাটিয়াপাৰা 2 এটা CC ব্লক ৰাস্তা হৈছে 2 কিলোমিটাৰ প্লাছ। এতিয়াও এটা কাম চলি আছে মাটিয়াপাৰাত 3 কিলোমিটাৰ প্লাছ। আৰু আমাৰ ভমৰা বিলত কাম হৈছে। সকলো ঠাই শ্ৰীৰামপুৰ সমষ্টিত উন্নয়ন কৰিছে সজল দা। যিখিনি উন্নয়ন কৰিছে আমাৰ শ্ৰীৰামপুৰত,
বেলেগ এটা নেমচুৰ সাদ্দাম হুছেইন যেটো কথা কৈছে এইটো কৈ লাভ নাই ভাই, যেটো কাম কৰিছে এইটো সকলোৱে জানে। এটা কথা আছে, চান উঠিলে সকলোৱে দেখে, শ্ৰীৰামপুৰত আমাৰ বহুতখিনি উন্নয়ন হৈছে। ধন্যবাদ। যে আগৰ যিমান নেতৃত্ব বিভাগ আছিল, এই সজল সিঙৰ আগত এনেকুৱা কাম হোৱা নাই। আজি আমাৰ ডাঙৰীয়া সজল সিং ভোটে আপোনাৰ হোৱাৰ পিছত যিমানখিনি গাঁৱত কাম কৰিছে, যথেষ্ট পৰিমাণ কাম কৰিছে আৰু কৰি থাকিব। মই আশা কৰোঁ যে এই সজল সিং আৰু বহুদিন তাতেই MCLA পাছ কৰি যাব পাৰে। বুঢ়া পাৰ্টীয়ে যিমান সজল সিঙৰ বিৰুদ্ধে অভিযোগ কৰিছে সেইবিলাক মিথ্যা কথা। সজল সিং এতিয়াও যথেষ্ট পৰিমাণ কাম কৰি আছে, বা এটা কামৰ জনত যদি বা কিছুমান অভাৱৰ জনত আগবাঢ়ো, তেওঁ কাকো বঞ্চিত নকৰে। সি মানুহৰ আশা পূৰ্ণ কৰি যায়। সজল সিং ভাল মানুহ।